হাই ফ্ৰেণ্ডছ, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো বজাই দিব। আজি মই আপোনালোকৰ বাবে আনিছোঁ এটা মিঠা ৰেচিপি। সেয়া হৈছে আটাৰে বনোৱা হালোৱা। আপোনালোকেতো চুজিৰ হালোৱা বহুতেই খাইছে চাগৈ। এতিয়া আটাৰে বনোৱা হালোৱাও খাই চাওকচোন কেনেকুৱা লাগে। ইয়াৰ কাৰণে মই লৈছোঁ 1 বাটি চেনি। ইয়াৰ কাৰণে মই যিমানখিনি ইনগ্ৰেডিয়েণ্ট লৈছোঁ সেই গোটেইখিনি একেটা জোখৰ বাটিৰে জুখি লৈছোঁ। আৰু লৈছোঁ 1 বাটি ঘি। আপোনালোকে যদি বাটিৰ সলনি কাপ লয় সেই একেটা চাইজৰে কাপ লৈ ল'ব, যাতে গোটেইখিনি ইনগ্ৰেডিয়েণ্ট একে চাইজৰ হয়। এতিয়া মই এটা পাত্ৰত চেনিখিনি লৈ লৈছোঁ। চেনিখিনি লোৱাৰ পাছত তাত মই ঢালি দিম 2 বাটি পানী। সেই পানীখিনিও একেটা বাটিৰ জোখৰে হ'ব লাগিব। ইয়াত আমি চেনিৰ চিৰাপ নবনাওঁ, গতিকে আমি বৰ বেছি দেৰি ইয়াক উতলাই নিদিওঁ। অকল চেনিখিনি যেতিয়ালৈকে পানীত মিক্স হৈ যায় আৰু এটা উতল আহিলেই আমি অফ কৰি দিম গেছটো। এয়া চাওক, এটা উতল আহি গ'ল আৰু চেনিখিনিও ধুনীয়াকৈ পানীত মিক্স হৈ গৈছে। এইখিনি একদম ৰেডি হৈ গ'ল। ইয়াতকৈ যদি বেছি গৰম কৰোঁ তেতিয়াহ'লে চেনিখিনি চিৰাপ হৈ যাব। এতিয়া এইখিনি আমি নমাই থৈ দিম। ইয়াত মই এটা ফ্ৰাই পেনত ঘিখিনি ঢালি লৈছোঁ। এই হালোৱাটোৱে আচলতে যিমানখিনি ঘি দিয়ে সিমানেই টেষ্টি হয় খাবলৈ। আপোনালোকে যদি কেতিয়াবা গুৰুদ্বাৰা গৈছে তেতিয়াহ'লে এইবিধ হালোৱা খাই পাইছে চাগৈ, কাৰণ গুৰুদ্বাৰাত এই হালোৱাবিধ প্ৰসাদ হিচাপেও ব্যৱহাৰ কৰা হয়। মই এগৰাকী পাঞ্জাবী আণ্টি লগ পাইছিলোঁ, মই তেখেতৰ পৰাই এই ৰেচিপিটো শিকিছোঁ। খুব ভাল লাগে খাবলৈ। এতিয়া ঘিখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত আটা 1 বাটি ঢালি দিম। আমাৰ হালোৱা যিমানখিনি ভাল হ'ব সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব এই ভাজাখিনিৰ ওপৰত। আমি যিমানেই ঘিত ধুনীয়াকৈ আটাখিনি ভাজোঁ সিমানেই হালোৱাও ভাল হ'ব খাবলৈ। ইয়াত খালি আমি এটা কথা গুৰুত্ব দিব লাগিব যে আটাখিনি যাতে পুৰি নাযায়, সেইকাৰণে আমি কম জুইত এনেকৈ হেতাখনেৰে হিলাই হিলাই ভাজি থাকিব লাগিব। 8 পৰা 10 মিনিট সময় মই ইয়াত এনেকৈ ভাজি আছোঁ। প্ৰথমতে যেতিয়া আমি ভাজিম, এয়া দেখিছে না আপোনালোকে কালাৰটো কেনেকৈ বগা হৈ আছে। যেতিয়া আটাখিনি ধুনীয়াকৈ ভাজা হ'ব তেতিয়া ইয়াৰ কালাৰো চেঞ্জ হ'ব, এটা ধুনীয়া ব্ৰাউন কালাৰ আহিব। এয়া চাওক, এতিয়া ইমান ধুনীয়া এটা ব্ৰাউন কালাৰ হৈ গৈছে আৰু ইয়াৰ পৰা এটা বালিয়া টেক্সচাৰ আহিছে। যেতিয়া আমি ঘিত প্ৰথমতে আটাখিনি দি ভাজোঁ তেতিয়া একদম স্মুথ টেক্সচাৰ হয়, আৰু যেতিয়া আটাখিনি সিজি যায় তেতিয়া ইয়াৰ পৰা এটা বালিয়া টেক্সচাৰ এটা আহে। যেতিয়া আপোনালোকে বনাব এনেকুৱা ধৰণৰ হালোৱা তেতিয়া আপোনালোকে নিজে গম পাব যে স্মুথ টেক্সচাৰ আৰু বালিয়া টেক্সচাৰৰ মাজৰ ডিফাৰেঞ্চটো। আৰু এতিয়া আমাৰ আটাখিনি একদম ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি ইয়াত চেনি আৰু যোনখিনি পানীৰ মিক্সচাৰ এটা বনাই থৈছিলোঁ সেইখিনি আমি এতিয়া ইয়াত দি দিম। এতিয়া মই চেনি আৰু পানীৰ মিশ্ৰণখিনি এনেকৈ অকণমান অকণমানকৈ ইয়াত ঢালি দিম। কিন্তু এইখিনি সময়ত বহুত সাৱধান হ'ব লাগিব, কাৰণ যেতিয়া আমি এই গৰম ঘিখিনিত চেনি আৰু পানীৰ মিক্সচাৰখিনি ঢালি দিওঁ একেবাৰে উবাল আহি যায় আৰু ছিটিকি পৰিব পাৰে, সেইকাৰণে একদম সাৱধানেৰে অলপ অলপকৈ এনেকৈ ঢালি দিছোঁ। পানীখিনি দিয়াৰ পাছত আমাৰ হালোৱা সিজিবলৈ বৰ বেছি দেৰি নালাগে, আৰু পানীখিনি ঢলাৰ পাছত 5 মিনিটমান আমি ইয়াক ভাজিলেই হৈ যাব। এতিয়া পানীখিনি একদম সোনকালে শুকাই যাব ইয়াত। এয়া চাওক, পানী শুকাবলৈ ষ্টাৰ্ট কৰি দিছে। পানী শুকোৱাৰ লগে লগে
ইয়াৰ পৰা ঘিখিনি বিৰিঙি বাহিৰলৈ ওলাই আহিব আৰু তেতিয়াই আমাৰ হালোৱা ৰেডি হৈ যাব। মই ইয়াত ড্ৰাই ফ্ৰুটছ বা ইলাচিৰ পাউডাৰ নিদিওঁ। আপোনালোকৰ যদি ইচ্ছা হয় তেতিয়াহ'লে আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ইয়াত কিচমিচ বা কাজু দি দিব পাৰে। ইয়াত আমি অকল ঘি দিহে ভাজিছোঁ, সেইকাৰণে ঘিৰ এটা ইমানেই ধুনীয়া গোন্ধ ওলায় যে ইলাচিৰ পাউডাৰ নিদিলেও হয়। এতিয়া চাওক ইয়াৰ পৰা তেল বিৰিঙিবলৈ ষ্টাৰ্ট কৰিছে। এই হালোৱাবিধ খাবলৈ বহুতেই ভাল হয়। এতিয়াতো উৎসৱৰ সময়, দুৰ্গা পূজা, দিৱালী, লক্ষী পূজা আহি আছে। এনেধৰণৰ পূজাত যদি আমি ঘৰতে এনেকৈ মিঠা বনাই লওঁ তেতিয়াহ'লে খাবলৈও ভাল লাগিব সকলোৱে মিলিজুলি। আৰু এতিয়া পৰিস্থিতি যেনেকুৱা, বাহিৰৰ পৰা মিঠাই কিনি আনি খাবলৈও ভয় লাগে নহয় জানো। গতিকে ঘৰতে আপোনালোকে বিভিন্ন ধৰণৰ মিঠাই বনাই সকলোৱে মিলিজুলি খাই এনেদৰে এবাৰ আমি ফেষ্টিভেল উপভোগ কৰিব লাগিব। এয়া চাওক মোৰ একদম হালোৱাখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াক ধুনীয়াকৈ নমাই থৈ দিম। এয়া চাওক ঘিৰে বনোৱা ইমানেই ধুনীয়া সুগন্ধ আহিছে ঘিৰ। একদম আমাৰ মিঠা ৰেচিপি একেবাৰে ৰেডি হৈ গৈছে। মোৰ এই ৰেচিপিটো যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। থেংক ইউ।